নমস্কাৰ ইনফো ধ্ৰুৱ চেনেলৰ অন্যটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লাখপতি বাইদেউ আঁচনি এটি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ দিব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটি চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে তেখেতে অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলক মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে প্ৰায় 30 লাখ আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিব আৰু তেখেতে ইয়াৰ কাৰণে প্ৰায় 3,000 কোটি টকা ব্যয় কৰিব। তেখেতৰ মুখ্য উদ্দেশ্য হৈছে সবল মহিলা সবল সমাজ আৰু তেখেতে উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতাসম্পন্ন মহিলাক প্ৰত্যক্ষভাৱে এই টকা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে তেখেতে চলিত বৰ্ষৰ 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিত আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভণি কৰে আৰু ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ যি টকা এই দ্বিতীয় পৰ্যায়ৰ টকা প্ৰদানৰ এখন লিষ্ট তেখেতলোকে প্ৰকাশ কৰিছে আৰু অসমৰ বিভিন্ন জিলাত ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 10,000 টকাৰ পৰা সমাপ্ত হৈছে। গতিকে আগষ্ট মাহৰ পৰাই এই যি 10,000 টকাকৈ আত্মসহায়ক গোটৰ মহিলাসকলক দিয়াৰ কথা আছিলে এই 10,000 টকাকৈ দিয়াৰ যি লিষ্ট সমষ্টি অনুসৰি প্ৰকাশ পাইছে আৰু এই তালিকাখন অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা প্ৰচাৰিত হৈছে। গতিকে মই আপোনালোকক এই লিষ্টখন এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। লগতে মই মাতি দিছোঁ কোন সমষ্টিত কেতিয়া এই টকা লাভ কৰিব। প্ৰথমতে আগষ্ট মাহ লাভ কৰিব নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰী সমষ্টিয়ে বিধানসভা সমষ্টি লাভ কৰিব। ছেপ্টেম্বৰ মাহত লাভ কৰিব শিলচৰ, লখিমপুৰ, জালুকবাৰী, হোজাই, ঢেকিয়াজুলি, বিশ্বনাথ, জোনাই, তিনিচুকীয়া, ৰংখাং, লাহৰীঘাট, গৌৰীপুৰ আৰু মানকাছাৰ বিধানসভা সমষ্টি লাভ কৰিব। ইয়াৰ পিছতেই অক্টোবৰ মাহত লাভ কৰিব ডিমৰীয়া, নিউ গুৱাহাটী, হাইলাকান্দি, আৰ কে নগৰ, বকোচৈগাঁও, ৰঙিয়া, কমলপুৰ, বঙাইগাঁও, মৰিগাঁও, কলিয়াবৰ, কামপুৰ, নগাঁও, বটদ্ৰৱা, ৰহা, লামডিং, নদুৱাৰ, শদিয়া, ডুমডুমা, চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, জলেশ্বৰ, পাকা, বেতবাৰী, চমৰীয়া, ঠিং, বীৰচিং, জাৰুৱা। ইয়াৰ পিছতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত লাভ কৰিব দেৰগাঁও, বোকাখাট, সৰুপথাৰ, গোলাঘাট, বোকাজান, হাওৰাঘাট, হাফলং, উধাৰবন, ধলাই, বজালী, টিহু, চিপাঝাৰ, মঙলদৈ, বৰচলা, ৰঙাপাৰা, গহপুৰ, গুৱাহাটী কেন্দ্ৰীয়, গোলোকগঞ্জ, ঢকুৱাখানা, ধেমাজি, চিচিবৰগাঁও, মাকুম, দুলীয়াজান, গোসাইগাঁও, চিজনগাম, মন্দিয়া, বিশ্বাকান্দি আৰু চামগুৰি সমষ্টি। ইয়াৰ পিছতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত লাভ কৰিব খুমটাই, কাটিগড়া, বৰখলা, পশ্চিম গোৱালপাৰা, দুধনৈ, অভয়াপুৰী, বিজনী, ভৱানীপুৰ, হৰভোগ, বৰপেটা, দিছপুৰ, বৰক্ষেত্ৰী, মানস, তামুলপুৰ, গোৰেশ্বৰ, ফেৰগাঁও, মাজবাট, টংলা, তেজপুৰ, বিহপুৰীয়া, লখিমপুৰ, টিংখাং, মাজুলী, যোৰহাট, মৰিয়নি, দক্ষিণ কৰিমগঞ্জ, চেঙা, ৰূপহীঘাট আৰু সোণাই সমষ্টি। ইয়াৰ পিছতেই 2026 চনৰ জানুৱাৰী মাহত লাভ কৰিব তিতাবৰ, টিয়ক, সোণাৰী, মাৰমৰা, ডিমু, শিৱসাগৰ, নাজিৰা, খোৱাং, নাহৰকটীয়া, ডিগবৈ, ৰঙানদী, নাওবৈচা, বাক্সা, ওদালগুৰি, চিডলি, চিৰাং, বাওখুন্দি, দতমা, ডিফু, আমৰি, হাজো, শুৱালকুছি, উত্তৰ কৰিমগঞ্জ, পলাশবাৰী, বিলাসীপাৰা, কোকৰাঝাৰ, পৰ্বতঝাৰ, পূব গোৱালপাৰা, আলগাপুৰ, কাটলিচেৰা, দলগাঁও। এনেদৰে এখন দীঘলীয়া লিষ্ট ওলাইছে। গতিকে আপোনালোকে মই ভিডিঅ'টিত এই লিষ্টখন আপোনালোকক দিছোঁ। আপোনালোকে এই লিষ্টখনৰ জৰিয়তে আপোনাৰ সমষ্টিত কেতিয়া এই টকা প্ৰদান কৰাব আপুনি চাই ল'ব পাৰিব। গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।